এইটো চাওক, এইটো মই ৰুম বনাইছোঁ, তলটো পাকা কৰি দিছোঁ আৰু এইপিনে 2 লাইন মান ইটা গাঁঠি দিছোঁ এনেকৈ। তাৰপিছত এইটো বগা ইটাটো গাঁঠি দিছোঁ 3 লাইন। তাৰ ওপৰত মই এইটো নেটটো দিছোঁ আৰু এইটো বতাহ নাহিবলৈ কাৰণে এখন ত্ৰিপল দি দিছোঁ এইখন আৰু দিছোঁ। আৰু মোৰ ইয়াতে 600 পোৱালি আনিলোঁ, যোৱাকালি আনিলোঁ, আজি 2 নম্বৰ দিন। চাওক কেনেকুৱা হৈছে। মই এতিয়া এইটো দানা খুৱাইছোঁ, গডৰেজ কোম্পানীৰ দানাটো খুৱাইছোঁ। আপোনালোকে দানা খোৱালে নিউট্ৰিবেছৰ খুৱাব, গডৰেজ কোম্পানীৰ নিউট্ৰিবেছৰ দানাটো খুৱাব, সেইটো ভাল হয়। আৰু পোৱালিকেইটা মই ভালে আহিছে, অৰিজিনেল সোণালী মুৰ্গী হয় এইটো, এই গ্ৰেড পোৱালিকেইটা। মোৰ পোৱালিকেইটা দূৰৰ পৰা আনিলোঁ যিহেতু মোৰ খৰচ ভালখিনি পৰিলে, মোৰ পাৰ পিছে 32 টকাকৈ পৰিলে। চাওঁ কি হয়, পোৱালিকেইটা ভালে আহিছে। আৰু আপোনালোকে চাওক, মই এইটো টিন পাত লগাই দিছোঁ, তাৰপিছত তাৰপৰত লাইট দিছোঁ এনেকৈ। ইয়াতে 150 আছে, এই দোকানত 3টা লাইট দিছোঁ আৰু লগতে বতাহ নাহিবৰ কাৰণে এইটো এনেকৈ সেইটো দি দিছোঁ, বস্তাকেইখন দি দিছোঁ। ঠিক তেনেদৰে ইয়াত চাওক, ইয়াত মোৰ 200 পোৱালি আছে, 200 নাই 185 আছে। ইয়াতো 3টা লাইট দিছোঁ। চব পোৱালিকেইটা কি ধুনীয়া, চোৱা ধুনীয়া পোৱালি আহিছে। আৰু ইয়াত পানী দিছোঁ, 2টা ডিম কাৰি দিছোঁ। আৰু মই দানাটো গডৰেজৰ দানাটো ইয়াতে দি দিছোঁ। বাতিৰ ওপৰতে পেপাৰ পাৰি দিছোঁ, পেপাৰৰ তলত মই কাঠৰ এৰি দিছোঁ, কাঠৰ গুৰি দিছোঁ পেপাৰৰ তলত, কাঠৰ গুলি। এইটোৱে আৰু চব, আজি 2 নম্বৰ দিন। আৰু মোৰ লাইন গৈছিল যিহেতু সেইটো কাৰণত মোৰ 4-5টামান পোৱালি মৰি গ'ল। বৰ্ডিংটো মেইন, এই সৰু কষ্ট মই বৰ্ডিং কৰাত লাইনটো গৈছিল কাৰণে মোৰ পোৱালিকেইটা মৰিলে। এইটো টোপনিছে, এইটো গ'ল চাগে, এইটো মই ডেমেজ হোৱা যেন পাইছোঁ, চাই লওঁ। নাই ঠিকেই আছে, শুনিছিলে এইটোৱে। পোৱালিবোৰ এনেকৈ চাই থাকিব, পোৱালিবোৰ আপোনালোকে চাই থাকিব। আৰু ইয়াতে এই 3টা মই ৰাখিছোঁ মেইনকৈ, এইটো আৰু ইয়াতে ডেমেজ হোৱা পোৱালি এটা ৰাখিছোঁ, এনেকৈ সৰুকৈ বনাই দিছোঁ। য'ত ডেমেজ হৈছে এইটো চোৱা, টোপনি মাৰি আছে, এইটো চোৱা। আৰু ইয়াতে মই এনেকৈ ভাল কৰিব লাগিব, ইয়াক এক্সট্ৰাকৈ ৰাখি দিছোঁ। আৰু ইয়াক মই ইয়াতে নহৰু দিছোঁ, নহৰু পানী খুৱাইছোঁ ইয়াক। নহৰু পানী খুৱাইছোঁ ইয়াক এনেকৈ। চোৱা কেনেকৈ দিছে, চোৱা ইয়াক বাচিব এনেকৈ। কিহৰ কাৰণে এইটো হৈছে মই এইটো গম নাপাম, যিহেতু মই প্ৰথম কাৰণে খুলিছোঁ। দোকানত ইয়াক মই এনেকৈ ভালদৰে হিটটো দি থৈছোঁ, ছিংগল লাইটেৰে ইয়াক ছিংগল কৰি থৈ ৰাখিছোঁ। চাওক কেনেকুৱা হৈছে, চাওক। এইপিনে মই ত্ৰিপলখন দি দিছোঁ, মানে বতাহটো এইপিনৰ পৰা আহে। বাকী ৰুমটো কেনেকুৱা আছে কমেণ্ট কৰি জনাবা। চাওক, আৰু এইখন সৰু সুৰা ফাৰ্ম, ওপৰৰ ফালে টিং দিছোঁ, সেইটো কাৰণত মই 2খন ফেন লগাই দিছোঁ টিং দিয়াৰ কাৰণে। আমাৰ ইয়াত সেইটো নাপায়, সেইটো কাৰণত টিং দিলোঁ। ৰুমটোৰ কাৰণেতো ভালোখিনি পইচা খৰচ হৈছে। আৰু এইটো চাওক, মই গডৰেজ কোম্পানী আনিছোঁ। মই এইটো দানা ভুল হ'ল, এইটো নাছিল কাৰণে এইটো আনিব আপোনালোকে এইটো আনিব, নিউট্ৰিবেষ্ট এইটো দানা, সেইটো বেষ্টৰ হয়, নিউট্ৰিবেষ্ট এইটো দানা আনিব। এইটো দানা ভাল হয়, গ্ৰোথটো ভাল হয় এইটো দানা। চাওক, আৰু ইয়াতে মই মেডিচিন কেইটা থৈ দিছোঁ, মেডিচিন এইবিলাক যি আনিছোঁ। আৰু আজি যিহেতু 2 নম্বৰ দিন, আজি মই দিছোঁ ORS দিছোঁ। আজি দুপৰীয়া কষ্টকৰ পানীৰ লগত মিলাই দিছোঁ ORSটো মিলাই দিছোঁ পানীৰ লগত। এইটো চব ORS, এইটো দিব পাৰে দুপৰীয়া। প্ৰথম দিনা মই গুৰ মিঠাই দিছিলোঁ প্ৰথম দিনা। তাৰপিছত আজি ৰাতি দিব লাগিব এইটো, মই দেখাই আছোঁ। আজি গধূলিলৈ মই কিন্তু দৰৱ দিম, ৰ'ব দিছোঁ অকণমান। এইটো ড্ৰপছ আপোনাৰ দেখি পাইছেনে, চাওক এইটো এইপিনে ওপৰ চাওক, আপোনালোকে সেইটো গমেই পায়। এইটো এণ্টিবায়'টিক হয়, চবক ভালদৰে দেখাই আছোঁ। এইটো চাওক,
এইটো হ'ল এণ্টিবায়'টিক হয়, এইটো খুৱাব লাগিব, অকণমান দিব লাগিব, পানীৰ লগত মিহলাই দিব লাগিব এইটো। আৰু দানাটো তলত পাই দিবৰ কাৰণে এইটো কাঠটো দি দিছোঁ, নহ'লে মানে দানাটো ভিজি যায় ন, বৰষুণ পৰিলে ভিজি গ'লে দিগদাৰ হ'ব। এইটোৱে আৰু এইবিলাক থৈ দিছোঁ ডিংগাৰবোৰ। আৰু মই এইটো কাৰ্টুন আনিছোঁ, এই কাৰ্টুনকেইটা মই ৰাখি থৈছোঁ, কাৰণ মোৰ পিছলৈ কামত আহিব। ভেকচিন কৰোঁতে যেতিয়া ৰাণীক্ষেত ভেকচিন কৰিম, তেতিয়া এইটো কাৰ্টুন এতিয়া কামত আহিব, এইটো মই থৈ দিছোঁ। আৰু মই টুথটো ইয়াতে এক্সট্ৰা কৰি থৈ দিছোঁ, ইয়াতে টু কাঠৰ মল এইবিলাক মিক্স আছে চব ইয়াতে। কেইটামান বস্তাত এইবিলাক কাঠৰ মল আছে, ইয়াতে টু আছে, এইবিলাক খোলা কৰি থৈ দিছোঁ। এইটো চাওক কি ধুনীয়া হয়। আৰু এনেকৈ বতাহটো আগুৰাবলৈ এইটো এনেকৈ থৈ দিছোঁ। এইটো এখন দি দিছোঁ স্কিম হয়, এইখন স্কিমখন দি দিছোঁ। আৰু এইপিনৰ পৰা সেইটো বতাহ নাহে, সেইটো কাৰণতে এইটো মানে খোলা কৰি থৈ দিছোঁ। আৰু এনেকৈ দি দিছোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে লাইকটো কৰি দিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা নজনা থাকিলে সুধি ল'ব, মই জনাই দিম যিমানখিনি পাৰোঁ। আজিৰ বাবে ইমানে, ধন্যবাদ।